ডাকুৱাল চাইকেলৰ টিলিঙাৰ শব্দ আৰু কাষত লোৱা মোনাটোত সুমুৱাই লৈ অহা বহুতৰে সম্ভাৱনা হতাশাৰ পাছৰ আশা আবেগ অনুভূতি অপেক্ষাৰ বাহক এই ডাকুৱাল কেতিয়াবা যদি পুত্ৰৰ এষাৰি কথাৰ বাবে মাতৃৰ অপেক্ষা আকৌ কেতিয়াবা স্বামীৰ আবেগ ভৰা কেইটিমান কথা প্ৰিয়জনৰ আশাৰ বতৰা সকলোখিনিৰ আঁৰত ডাকুৱাল সময়ৰ লগত যেন ডাকুৱাল কমিল কাৰণ এটাই আমিবোৰ এতিয়া যান্ত্ৰিক যন্ত্ৰৰ পাৰ্টছবোৰৰ দৰে আমি মাধ্যমত সোমাই পৰা অবৈদ্যুতিক আহিলা মৰম ভালপোৱা আবেগ অপেক্ষা এইবোৰ হ'লগৈ মেড ইন চাইনা মন যায় কেতিয়াবা সেই পুৰণা দিনবোৰলৈ ঘূৰি যাবলৈ গাবলৈ মন যায় পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনাওঁ বুলি জগতখনক বিহুৰ লগনি নমস্কাৰ বন্ধুসকল বৰ্তমান সময়ত আমাক এটা সুস্থিৰ আয়ৰ খুবেই প্ৰয়োজন হয় আৰু সেয়েহে আপোনালোকৰ মাজলৈ মই বাৰ্চিলোনা এপৰ PSG আৰু চিৰিয়া এৰ অফিচিয়েল পাৰ্টনাৰ 1x বেটৰ বিষয়ে ক'বলৈ লৈছোঁ এই এপত আপুনি সকলো ধৰণৰ লাইভ মেচৰ ফলাফল চাব পাৰে আৰু স্ক'ৰ ভৱিষ্যতবাণী কৰি বাজি ল'ব পাৰে ইয়াৰ উপৰিও এই এপটো বিভিন্ন ধৰণৰ গেম পোৱা যায় যেনে বিখ্যাত লাভজনক গেম ক্ৰেছ এতিয়া আপোনালোকক মই দেখাম এই গেমটো কেনেকুৱা আৰু গেমটো হৰা জিকাটো আপোনালোকৰ ওপৰত হ'ব এতিয়া যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে আৰু মোৰ প্ৰম' কোডটো ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে 1,30,000 পৰ্যন্ত পাব পাৰে আৰু 150টা ফ্ৰী স্পিন পাব পাৰে গতিকে আপোনালোকে যদি ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেতিয়া মোৰ প্ৰম' কোডটো লিংক মোৰ কমেন্ট বক্স আৰু প্ৰিন্ট কৰি থোৱা আছে তাতে গৈ ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰে ধন্যবাদ এতিয়া মোৰ চাৰ্টিফিকেটখন উপভোগ কৰক এই ৰাগিনী ওই ওলাই আহ তোৰ চিঠি এখন আহিছে হৰেন্দা এইখন ল পিছে তই এটা কথা কচোন আজিৰ দিনতো তোলে এনেকৈ চিঠি পঠোৱা মানুহ আছেনে আৰু তোৰে চিঠিখনৰ কাৰণে মই 4 মাইল চাইকেল মাৰি আহিছোঁ নকবা আৰু হৰেন্দা মই আজিলৈকে নিজেই গম পোৱা নাই কোনেনো মোলৈ এনেকৈ চিঠি দি আছে ঠিকনাটোও ভালকৈ লিখি নিদিয়ে নহয় তোৰ বৰ ভাল চিন্তা কৰা মানুহ আছে অ' কি যে কোৱা আৰু হৰেন্দা হ'ব তোৰ লগত মই এতিয়া মেল মাৰি নাথাকোঁ মোৰ দেৰি হ'বগৈ কাৰোবাৰ আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে তোৰে চিঠিখন দিলোঁ মই ঠিক আছে যোৱা ভালে আছা ন তুমি আগৰ চিঠিখনৰ একো উত্তৰ নাপালোঁ ভাবিলোঁ এখন আকৌ লিখোঁ তোমালৈ বুলি তুমি আচৰিত হোৱাটো স্বাভাৱিক মোক চিনি নোপোৱা আজিলৈকে লগো পোৱা নাই কিয়নো বাৰু চিঠিৰ উত্তৰ দিবা সিদিনা কলেজৰ ড্ৰেছত বেনিগুঠা চুলিৰ সৈতে তোমাক ধুনীয়া লগা কথাটো কৈছিলোঁ আৰু তুমি যে সদায় তেনেকৈ আহা তাৰ বাবে ধন্যবাদ তুমি চাগে ভাবি আচৰিত হৈছা মই বা তোমাক কেনেকৈ দেখিলোঁ আৰু শুনাচোন
কলেজ গেটৰ সন্মুখত তোমাৰ স্কুটিখনত সেই যে ল'ৰাকেইটাই বাইকখন ঘূৰাই দিওঁতে অলপকৈ যে লগাইছিল বা ইমান যে গালি মোৰ দেখিয়ে ভয় লাগিল ভাবিলোঁ সাক্ষাৎ দেৱী আহি গাত লম্ভিলে কথাষাৰ শুনি চাগে হাঁহি উঠিছে বাৰু আজিলৈ হ'ব ইতি 90 দশকৰ মিষ্টাৰ ইণ্ডিয়া নিজৰ নামটোকে ক'ব নোৱাৰে বৰ মিষ্টাৰ ইণ্ডিয়াটো ওলাইছে কোন হ'ব পাৰে বাৰু মোৰ প্ৰায়বোৰ কথাই জানে মোক দেখে কলেজ গেটৰ সন্মুখতো দেখিছে কোন হয় বাৰু দি থাকক আজিৰ দিনতো বাৰু কোনোবাই এনেকৈ চিঠি লিখি দি থাকেনে পৰাগদা কথা এটা নহয় তোক যে কৈছিলোঁ মই যোৱা মাহত মোক কোনোবাই চিঠি এখন দিছে বুলি আকৌ দিছে নহয় হয় নেকি বা বেলেগ প্ৰেমিক এজন পাইছো আকৌ তই হা সেই সেইবোৰ একো প্ৰেম চেম নহয় এনেই কোনোবাই ধেমালি কৰিবলৈ এইবোৰ কৰি আছে নেপায় তেনেকৈ ক'ব তই এবাৰ ভাবি চাচোন তোৰ সেই চিঠিবোৰৰ মাজত তেওঁৰ কিমান মৰম স্নেহ ভালপোৱা এইবিলাক সোমাই আছে হ'ব একো মৰম নহয় নহ'লেনো আজিৰ যুগত মোবাইল আছে কাৰোবাৰ পৰা নাম্বাৰ লৈ হ'লেও ফোন মেছেজ এটা কৰিব পাৰে নাই মানে ফেচবুক ইনষ্টাগ্ৰাম ক'তোৱে মেছেজ এটাও নাই কমেণ্ট এটাও নাই তই পাইছ যে আকৌ এনেকুৱা এজন প্ৰেমিক সেইফালে আম্বানীক দেখা নাই পুতেকৰ বিয়াখন এমাহ দিন পাতি বছৰ বছৰলৈ এই ৰিচাৰ্জৰ দাম বঢ়াই ৰাইজৰ মূৰত ৰাম টাঙোনটো সোধাই দিলে আৰু এনেকুৱা সময়খিনিত তোলৈ চিঠি লিখা প্ৰেমিক এজন তই পাইছ ঘৰ ধৰা মানুহ এটা পাইছ আকৌ তই ধৰি ৰাখিবি তোক কথাত কাটিব পাৰিম জানো বল এতিয়া বল চিঠিখন চোৱাই নাই নহয় চাই লওঁ পটককে মৰমৰ সুবাস ঢালি থকা প্ৰিয় ৰাগিনী ভালে আছা ন বেয়াও বা কিয় হ'ব হাঁহিৰ ৰাগীত পোহৰাই থকা ৰাগিনী বৰুৱাৰ জানো বেয়া হ'ব কলেজলৈ যাওঁতে বেনিগুঠা চুলিকোচাৰে বৰ ধুনীয়া দেখি তোমাক ব্যস্ত ভৰা মানুহবোৰৰ মাজত ৰৈ আৰে আৰে তোমাক চাওঁ তুমি ভাবিব পাৰা মই তোমাৰ বাবে ৰৈ থকা এজন পথিক ৰাতিৰ অৱকাশৰ পিছত পুৱাৰ বেলিটোৰ লগতে যেন উদয় হৈ উঠে মোৰ হেঁপাহ আৰু অনুভূতি তোমাক চোৱাৰ বাৰু আজিলৈ সামৰিছোঁ দেই ইতি তোমাৰ অদৃশ্য প্ৰেমিক দুয়োখন চিঠিতে নাম নাই দিয়া এখন চিঠিত আকৌ মিষ্টাৰ ইণ্ডিয়া আনখনত আকৌ অদৃশ্য প্ৰেমিক এইবোৰ বাৰু নাম নে মোৰ প্ৰিয় ৰং কি খাই ভাল পাওঁ কি কৰি ভাল পাওঁ সকলোবোৰে জানে মোৰ প্ৰতিটো কথাই জনা মানুহ ইমান ভাল পোৱা মানুহ কোন হ'ব পাৰে বাৰু পৰাগদাকে ফোন এটা কৰোঁ ৰহ अरे भाई कहाँ घुस रहे साइड पे देख साइड पे हेलो की खबर আছে জলদি ক আৰে শুনচোন তই কৈ যা ফটাফট কৈ যা শুন না মোক চিঠি দি থকা মানুহজন কোন হ'ব পাৰে বাৰু তই মোক কিবাকে উলিয়াই দেচোন আৰে তোক মানে তই এতিয়া এইখিনি সময়ত তই মোলৈ ফোন কৰিবলৈ পাইছ নেকি মোৰ এটা সময় নাই মই গেম খেলি আছোঁ আৰে ভাই মৰি গ'লো আৰে ভাই দেখো না ইয়াৰ পিছে পিছে আরে তো ফোন কাট না থাক তো এইবোৰকে খেলি
বৰ একেবাৰে বৰ্ডাৰত বন্ধুক ধৰিবগৈহি ঢেই চব हेलो ए हो दे भाई 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 एनी भी है भाई क्या दिख रहा है তোৰ আকৌ এখন চিঠি আহিছোঁ পিছে ইমানকৈ চিঠিবোৰ দি আছে তই পিছে চিঠি উত্তৰ দিছ নাই এই কিনো উত্তৰ দিবা হৰেন্দা ঠিকনাটোৱে ভালকৈ নিদিয়ে দে 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 লাগি থাক আৰে সেইখন দেখোন মোৰ ফটো ইমান ধুনীয়াকৈ মানে কেনেকৈ আঁকিব পাৰে মনটোৰ লগতে কিন্তু হাততো কম যাদু থকা নাই দেই কিন্তু কিয় বা আজিলৈকে পৰিচয়টো লুকুৱাই ৰাখিছে আৰে ইয়াতচোন লগ কৰিবলৈ মাতিছে যি হয় হ'ব যাম প্ৰেমৰ সংজ্ঞা বিচাৰিলোঁ তোমাৰ মাজতে সকলোবোৰ পালোঁ আৰে তোমাৰ হৃদয়ৰ লেফাফাত মই বন্দী শব্দৰ মালিতাৰে গথা তুমি মোৰ হৃদয়ৰ ৰচনা পল অনুপলবোৰ গণি গণি সময়বোৰ হিচাপ কৰি কৰি আজি এই দিনটোৰ বাবে বৰ আগ্ৰহেৰে ৰৈছিলোঁ তোমাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা ৰাগিনী পৰাগদা তই মানে ইমান দিনে মই আচলতে ইমান দিনে মনত লৈ থকা কথাবোৰ মইতো ক'ব পৰা নাছিলোঁ আৰু আজিও মানে বহুত সাহস গোটাইহে তোক ইয়ালৈ মাতিছোঁ কিন্তু কিয় একেলগে ঘূৰি ফুৰি তইতো মোৰ সকলোবোৰ কথাই জান তাৰ পাছতো চিঠি লিখা চিঠি দিয়া এইবোৰ কি মানে তোক হেৰুৱাৰ ভয়টো আছিলোঁ সেইকাৰণে ভাবিলোঁ চিঠিৰ মাজৰে মই তোক কথাখিনি কওঁ আচলতে মোৰ জানিবলৈ মন গৈছিলোঁ মই বা তোৰ ভালপোৱা পাম নে নাপাম তাৰমানে তই মোৰ ভালপোৱাবোৰক জুখি চাব বিচাৰিছিলি তই ইমান তললৈ নামি যাব পাৰ পৰাগদা তই ভুল বুজিছ তোক জুখি চোৱা বা তোৰ ভালপোৱাক অসন্মান কৰাৰ মন মোৰ একেবাৰে নাই মোক আৰু নুবুজাবি পৰাগদা তহঁত ল'ৰাবোৰে ভালপোৱাবোৰক খেল বুলি ভাবি ল আৰে তই ইমানবোৰ চিঠিৰ আৱেগ ভৰা কথা কাৰ হৃদয় নগলাব ক কিন্তু বাদ দে ঐ ক'লে যাওঁ মোৰ কথাটো শুনচোন ঐ ৰচোন ক'লে যাওঁনো আৰে আগতে মোৰ কথাখিনি শুনি ল তাৰপাছত বাৰু যি মন যায় তই তাকে কৰিলে তোক হায়াৰ ছেকেণ্ডেৰীৰ পৰাই মোৰ কিবা এটা ভাল লাগিবলৈ ধৰিলে গৈ এই ভাল লগাবোৰ কেতিয়া ভাল পোৱা হ'ল মই গমেই নাপালোঁ আৰু চাচোন তোক কম বুলি মই আজিলৈকে সাহসেই গোটাব নোৱাৰিলোঁ ঐ তই শুনিছনে মই কি কৈছোঁ শুনি আছোঁ কৈ থাক সঁচাকৈ কৈছোঁ তোৰ অনুপস্থিতিত মোৰ জীৱনটো অসাৰ হৈ পৰিব মোৰ মৰম ভাল পোৱা আৱেগ অনুভূতিবোৰ মই তোৰ নামতেই ৰাখিছোঁ তই যদি এনেকুৱা কৰ মোৰ জীৱনটো বৰ কষ্টকৰ হ'ব তেতিয়াহ'লে ইমান দিনে কিয় কথাবোৰ কোৱা নাছিলি কৈছোৱে দেখোন মই সাহস গোটাব পৰা নাছিলোঁ আৰু ভয় লাগিছিলে কিজানি তোক হেৰুৱাই পেলাওঁ ডাইলগ মাৰি নাথাকিবি কিন্তু হিন্দী চিনেমাবোৰ চাই একদম হিৰ' নিচিনা কথা ক'বলৈ লৈছ তই মানে মোক একদম কনফিউজ কৰি পেলাইছ দেই তই যিয়ে নাভাব
তোৰ হৃদয়ৰ সমীকৰণত মোৰ স্থান কি মই সেয়া নাজানো, কিন্তু মোৰ হৃদয়ৰ সমীকৰণত তোৰ প্ৰতি থকা ভাল পোৱা, মৰম, বিশ্বাস এইবোৰ সদায় যোগ হৈ থাকিব। আৰু যদি বিয়োগ হ'ব লাগে তেনেহ'লে আমাৰ জীৱনৰ সেই বেয়া সময়বোৰ হ'ব। পৰাগ দা, তই সঁচাকৈ মোক ইমান ভাল পাৱনে? কেলা, ইমান দেৰি মই মন্ত্ৰ গাই আছিলোঁ নেকি? ধেই এইটো ইমান দিনে চিঠি লিখি লিখি প্ৰেমৰ ব্যাখ্যা কৰি থকাতকৈ ছেমিষ্টাৰৰ পেপাৰকেইখন যদি ব্যাখ্যা কৰিলিহেঁতেন অন্ততঃ বেগকেইটা উঠিলেহেঁতেন। অঁ কেলা, এইটো তই বৰ বেলেগ এটা কথা কৈ দিলি নহয়। মোৰ আৰু ছেমিষ্টাৰ কেতিয়াও নুঠিব, বুজিছ? মানে ধৰ, অসমত 50টা পুখুৰী খান্দি বানপানীৰ সমস্যা দূৰ কৰা আৰু মোৰ এই ছেমিষ্টাৰৰ বেগ পেপাৰ উঠোৱা একেই কথা। প্ৰত্যেক বছৰে মানে ইখনৰ পৰা সিখন, সিখনৰ পৰা সিখন যোৱা লাগিয়ে আছে আৰু মই নোৱাৰিম আৰু। ধেই এডাল ৰচোন, কুলি যাওঁ। পকলা নেকি? মানুহে দেখিব। দেখিলে দেখক, এই পাগলামি আৰু অভিমান বুঢ়ীটো মৰম, প্ৰেম। চিঠিত লিখা কথাবোৰৰ দৰে মৰমবোৰ নিভাঁজ হৈ থাকিবনে? আমাৰ জীৱনৰ ভাঁজবোৰ বিশ্বাসেৰে নিভাঁজ কৰোঁ। প্ৰতিটো কথাই জানো কবিতা হ'ব পাৰে? প্ৰত্যেকটো কাহিনীয়ে জানো জীয়া হ'ব পাৰে? হয়তো নোৱাৰে। কিন্তু আমাৰ ভাল পোৱা, বিশ্বাসক আমি জীয়া কৰি তুলিম। চিঠিৰ প্ৰেমিকজনক নেদেখাকৈ ভাল লাগিব ধৰিছিল, আৰু এতিয়া আমি দুয়োটাই এখন চিঠি লিখিম। বিশ্বাসৰ চিঠি, আমাৰ জীয়া কাহিনীৰ চিঠি। এই চিঠিৰ মাধ্যমটো সঁচাকৈ বৰ সুকীয়া ন? কেতিয়াও শেষ নোহোৱা এটা আৱেগ। ফোনত লাগিলে আমি যিমানেই কথা নাপাতোঁ, প্ৰতিটো মাহত কিন্তু তই মোলৈ এখনকৈ চিঠি দিবই লাগিব। আৰু আমাৰ সেই চিঠিখনৰ সাকো হ'ব ডাকুৱাল হৰেণ।